ও ভন্তি তোমার ঘর পা আচ্ছা আসলে ইমান রাইজ আছে মই কোনফালে যাম ভাবি পোৱা একদম বঢ়িয়া ৰাইজ তাৰমানে ভাত নাখালে হৰলিক্স চলিক্স খাই আহিছে কিবা নহ'লে ইমান মনত নাথাকে আচলতে কিবা খাই আহিছে সঁচা কথা কৈছোঁ কি খাই আহিছে আজি নাখালেও আজি খাই অহা নাই যদিও ৰাতিপুৱাই খাইছে চাগে আৰু সেইকাৰণে ইমান মনত থাকে আৰু মই এনেকুৱা ৰাইজ পোৱা নাই যে একেবাৰতে ইমান চিঞৰি দিব পাৰে মানে মনতে নাথাকে কি কৈছে ভাবোঁ মনতে নাথাকে কিন্তু আজি ভাল লাগিছে সকলোৱে মানে মনত ৰাখিছে যে মই মাজতে ৰখাই দিম চিঞৰি দিব আৰু এবাৰ ৰখাম পিছত আৰু এবাৰ ৰখাম তেতিয়া আকৌ চিঞৰি দিব গধূলি মনতে গৈ তোমালৈ পালে চাম তোমাৰ যাম গধূলি এৰি 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 তোমাৰ গধূলি এৰি 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 একদম বঢ়িয়া আৰু বন্ধ কৰি নিদিওঁ এবাৰ শেষৰ ফালে নাচিব লাগিব খৰকৈ নাচিব লাগিব আৰু খৰকৈ হাত চুবই বজাব লাগিব বঢ়িয়া গোলাপী দোকানতে মৰমৰে চুমা খাম কলিজা বিখা আছে এটি মাতো তোমাৰ নাম কলিজা বিকিস্তি কিস্তি 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 এতিয়া তোমাক কলিজা বিকিস্তি কিস্তি 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 এতিয়া তোমাক
ধন্যবাদ।